বেলশৰ দুৰ্গা পূজাত নৱতম ভ্ৰাম্যমাণ নাট্য দল উদয়ন থিয়েটাৰৰ শুভ উদ্বোধন। পুনৰ্দিত ভূমি বেলশৰত নৱতম নাট্য দল উদয়ন থিয়েটাৰৰ নাট্য যাত্ৰাৰ শুভ উদ্বোধন কৰে সংগীত নাটক একাডেমী বঁটা প্ৰাপক ৰামকৃষ্ণ তালুকদাৰে। বন্তি প্ৰজ্বলন কৰে সমাজ সেৱিকা তিলোমা তালুকদাৰে আৰু বাৰ্ষিক মুখপত্ৰ উন্মোচন কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই। মঞ্চত নাট্যকাৰ গল্পকাৰ প্ৰশান্ত মেনকে প্ৰমুখ্যে কৰি বহুকেইজন বিশিষ্ট অতিথি উপস্থিত থাকে। প্ৰথম নাট্যবৰ্ষৰ গৌৰৱজল প্ৰথম নিশাত বেলচৰৰ বুকুত নাট্যকাৰ পৰিচালক তথা অভিনেতা চম্পক শৰ্মাৰ অগ্নি পৰীক্ষা নাটখনেৰে নাট্যযাত্ৰা আৰম্ভ কৰে। নাটখন উপভোগ কৰি দৰ্শক ৰাইজৰ লগতে বিশিষ্ট অতিথিসকলে সংকটৰ সময়তো এখন ভ্ৰাম্যমাণ থিয়েটাৰ জন্ম দিয়া উদয়ন থিয়েটাৰ প্ৰযোজক জ্যোতিব তালুকদাৰৰ সাহসিকতাৰ শলাগ লয়। নাট উপভোগ কৰি দৰ্শকে জ্যেষ্ঠ অভিনেতা মৃদুল বৰুৱা, বলিষ্ঠ অভিনেতা অঞ্জনজ্যোতি বেজ, অৰূপ বৰা, হেমেন শৰ্মা, চন্দন ডেকা, দেৱাশ্ৰী গগৈ আৰু দেৱ ৰয়ৰ অভিনয়ৰ প্ৰশংসা কৰে। নলবাৰীৰ পৰা কুলদীপ কাশ্যপৰ ৰিপৰ্ট, ৰিভিউ অসম।